वेलकम टू माय यूट्यूब चैनल गाँवलिया लरा। आज 2 तारिख आपलोके जाने सानडे आज माने आज गुवाहाटीत बरखाबार स्टेडियमत आज क्रिकेट मैच आछे माने इंडिया भार्सेस साउथ आफ्रिका। गतिके आमी ताते जाब हाजु होइछु। मैं और शाहिन যাব मोर लगर बंधु। मैं बर्तमान घरत आसो, शाहिने बाइक লৈ आহি আছে। गतिके आमी दुटाई बाइक লৈ যাম মানে शाहिनेर स्कुटी লৈ যাম, मोर बाइकखान লৈ नाजाও। गतिके शाहिने ड्राइव करिब, मैं पिछफाले बहि থাকিম। सो आज खूब धुनिया एटा ब्लग हब, माने एनेকুৱা ब्लग हब माने जेहेतु क्रिकेट खेल चाब যাম আজি। गतिके आपनालोके चाब पारिब, हयतो सकलोरे एटा आशा थाके जे लाइवत क्रिकेट खेल चोৱাৰ। गतिके मोरो एटा आशा आछिल क्रिकेट खेल चाम, गतिके সেই आशाটো আজি पूरण हब आपनालोকৰ द्वारा। गतिके आपनालोके इमान मरम দি আছে যাৰ কাৰণে আজি গুৱাহাটীত যাই কিনে হয়তো খেল চাব যাম, ব্লগ এটা বনাম। গতিকে খুব ধুনীয়া হ'ব আজিৰ ব্লগটো, মানে এনেকুৱা এটা ব্লগ হয়তো সবৰে আশা থাকে। কিছুমানে পইচাৰ কাৰণে টিকেট কাটিব পৰা নাছিল, কিছুমানে হয়তো টিকেট নোপোৱাৰ কাৰণে হয়তো খেলটো চাব নোৱাৰিলে। গতিকে আমি বহুত কষ্ট কৰি কিনে শাহিনৰ দ্বাৰা টিকেট কাটিছিলোঁ। গতিকে আজি তাতে যাম, খেল চাম। গতিকে আপোনালোকক দেখাম, খুব ধুনীয়া এটা ব্লগ হ'ব। চবেই চবৰ ফেন, মইতো বিশেষকৈ ক'ব গ'লে আমাৰ বিৰাট কোহলিৰ ফেন। গতিকে বিৰাট কোহলিক আপোনালোকক দেখাম ষ্টেডিয়ামত ক'ত কেনেকৈ বহু, ইয়াৰ গোটেই ভিউটো আপোনালোকক খুব ধুনীয়া আকাৰে দেখাম। গতিকে ইমান ধুনীয়া এটা ব্লগ চোৱাৰ কাৰণে পলম নকৰোঁ, বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যোৱা আৰম্ভ কৰিছোঁ। চাওক আমাৰ শাহিনে বাইক চলাই আছে আৰু মই পিছত বহি আছোঁ। কিমান স্পীডত আমি যাই আছোঁ, মানে খৰদৰকৈ যাই আছোঁ। মানে আমাক সোনকালে যাব লাগে, যিহেতু আমাৰ লাইন ধৰা এটা কথা আছে, আমি লাইনত থিয় দিব লাগিব। আৰু আমাৰ ছিটৰো কথা আছে, আমি সোনকালে যাই কিনে আমি ছিট পাব লাগিব। আমি আহি পালোঁয়ে। চাওক এইটো একদম যিটো প্লেগ্ৰাউণ্ডৰ বাহিৰত, মানে চাওক বিৰাট কোহলি আমাৰ আগে আগে খোজকাঢ়ি যাই আছে। আপোনালোকে নিশ্চয় দেখা পাইছে। মানে চবেই চবৰ ফেন নহয়, মানে ৰোহিতৰ ফ্ৰেণ্ড আছে, আমাৰ বিৰাট কোহলিৰ ফ্ৰেণ্ড আছে। গতিকে এনেকুৱা বহুতৰ ফেন আছে। চাওক কিমান দৰ্শক যাই আছে মানে এই খেলটো চাবলৈ। মানে আজি 2-3 বছৰ পিছত গুৱাহাটীত আকৌ এখন খেল হৈ আছে। মানে যোৱা টাৰ্মছততো আপোনালোকে জানেই বৰষুণৰ কাৰণে খেল হ'ব নোৱাৰিলে, মানে বহুত অসুবিধাৰ সৃষ্টি হৈছিল। আৰু বৰ্ষাপাৰা ষ্টেডিয়ামত মানে যোৱাবাৰতো একদম চবৰে আশাত পানী পৰি গৈছিল। এইবাৰ বা কি জানো, ওপৰৱালাই ক'ব পাৰিব। এইবাৰ বৰষুণ যাতে নহয় সেইটোৱে আশা কৰোঁ। মই খুব এটা আশা কৰি কিনে আহিছোঁ ভিডিঅ' বনাবলৈ। আমি ভিতৰত সোমাই আহিলোঁ। চাওক আমি চিৰি দি ওপৰত উঠি আছোঁ, আৰু সেই বাওঁফালে দেখিছে এইটো আপোনাৰ ফিল্ড। চাওক আমাৰ আগে যাই আছে, আমি এইটো ঘেটৰ দি আমি ভিতৰত সোমাম। বহুত মানুহ যাই আছে, কি ক'ম আৰু আপোনালোকক। ইমান ধুনীয়া এটা ব্লগ আজি আপোনালোকক উপহাৰ দিম। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেষততো বহুত ধুনীয়া এটা আপোনালোকে চাব পাৰিব, আৰু কি ক'ম আৰু আপোনালোকক। চাওক আমি কিমান ওপৰত উঠি আছোঁ, একদম ওপৰৰ পৰা আপোনালোকক দেখাম। ৱাও, চাওক ভিউটো চাওক কিমান ধুনীয়া। ইয়াতে প্ৰেক্টিচ কৰে আমাৰ খেলুৱৈসকলে। এই নেটৰ চাৰিওফালে যি দেখা পাইছে, নেট দি আৱৰণৰ চাৰিওফালে নেটৰ যি বেৰ দেখা পাইছে, তাতে সেইটোৰ ভিতৰত আমাৰ খেলুৱৈসকলে যাই কিনে প্ৰেক্টিচ কৰে। তো আমি ওপৰত উঠি আছোঁ, ওপৰৰ পৰা একদম ওপৰৰ পৰা আপোনালোকক দেখাম, যিহেতু টিকেট কাটিছোঁ। চাওক ৱাও, লাইফৰ ফাৰ্ষ্ট টাইম দেখিলোঁ ইমান লাইভত ক্ৰিকেট খেল। মই মানে এনেই সচৰাচৰ ক্ৰিকেট খেলবিলাক দেখিছোঁ টিভিত, সদায় দেখিয়ে থাকোঁ, কিন্তু লাইভ কেতিয়াও দেখা পোৱা নাছিলোঁ। এইবাৰ ফাৰ্ষ্ট আহিলোঁ। পইচাটো ডাঙৰ কথা নহয়, নিজৰ ইচ্ছা সেইটোৱে হ'ল মেইন। গতিকে আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকেতো আমাৰ ভিডিঅ'বিলাকত সদায় চাই থাকে। চাওক আমাৰ দৰ্শকৰ ক্ৰাউড, চাওক ইমান হাল্লা কৰি আছে আমাৰ দৰ্শকবিলাকে। ইয়াক মানে এই খেলটো চোৱাৰ কাৰণে আমি দেখিছোঁ ঘূৰি কোনো এটা ছিট খালী নাছিল এইখন ষ্টেডিয়ামত, বৰ্ষাপাৰা ষ্টেডিয়াম। গতিকে নিশ্চয় আপোনালোকে দেখা পাইছে আমাৰ প্লেয়াৰবিলাক আহিছে, প্ৰেক্টিচ কৰি আছে। গতিকে নিশ্চয় দেখা পাইছে। চাওক আমাৰ চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ দুয়োটা দলৰ খেলুৱৈবিলাক আমাৰ ইয়াতে আহিছে, আহি কিনে অলপ প্ৰেক্টিচ কৰি আছে। গতিকে আমি চাই আছোঁ, খুব উৎসাহেৰে বাট চাই আছোঁ কেতিয়া আমাৰ খেলটো আৰম্ভ হ'ব, গতিকে কেতিয়া আমি চাব পাৰিম। গতিকে মোৰতো ফেভাৰাইট খেলুৱৈ আপোনালোকে জানেই বিৰাট কোহলি। গতিকে এখেতক বা কেতিয়া চাব পাৰিম। গতিকে সোনকালে আহিলে হ'ল, আহক সোনকালে আহক আৰু ধৈৰ্য নাই চোৱাৰ কাৰণে। গতিকে সোনকালে আহিব লাগে আপোনালোকে। গতিকে আপোনালোকে চাওক, নিশ্চয় মোৰ এই ভিডিঅ'ৰ দ্বাৰাই ইমান ধুনীয়া এটা খেল চাই আছে। গতিকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাকত এটা লাইক কৰি দিব, আৰু আপোনালোকৰ মতামতটো আমাৰ কমেণ্ট বক্সত লিখি জনাই দিব। চাওক আমাৰ প্লেয়াৰবিলাক, খেলুৱৈবিলাক প্ৰেক্টিচ কৰি আছে। গতিকে কি ক'ম আৰু আপোনালোকক, ইমান ধুনীয়া এটা ব্লগ আপোনালোকক উপহাৰ দিছোঁ।
চাওক কিমান মানুহ, কম আৰু আপোনালোকক লাখ লাখ মানুহৰ সমাহাৰ হৈছে এইখন খেলত, কি কম। চাওক আমাৰ খেলটো আৰম্ভ হ'ব। আমাৰ খেলুৱৈসকলে টিম মিট কৰি আছে, নিশ্চয় দেখা পাইছে কিবা বুজা পৰা কৰি আছে। গতিকে আল্টিমেটলি আমাৰ খেল যিহেতু আৰম্ভ হৈয়ে যাব এতিয়া। চাওক বৰষুণ অহাৰ সম্ভাৱনা আছিল, যাৰ কাৰণে এই যি আপোনাৰ এই ত্ৰিপালবিলাক লৈ আহিছিল, মানে হয়তো বৰষুণ নাহিছিল, অহা নাছিল, দুই এক টোপালকৈ পৰিছিল, যাৰ কাৰণে এইবিলাক তথাপি ছেফটিৰ কাৰণে বিপদৰ বন্ধু এইবিলাক। গতিকে যোৱা টাৰ্মছততো হেয়াৰ ড্ৰায়াৰ লৈ অহা হৈছিল, ইস্ত্ৰি লৈ কেনে ফিল্ডত আহিছিল। গতিকে চাওক ইমান ডাঙৰ এটা ত্ৰিপাল একদম এইটোৰ ওপৰেৰে পাৰি দিলে পিটছত, মানে যাতে আমাৰ খেলুৱৈসকলে যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, যাৰ কাৰণে সেইটো দি ঢাকি দিয়া হ'ল। গতিকে চাওক আমাৰ কিমান মোবাইল দি কেমেৰা কৰি আছে। চাওক মইতো ব্লগাৰ হয়, মইতো ব্লগ বনাইছোঁ। চাওক ইমান মানুহ, কি ক'ম আৰু। চাওক এই স্ক্ৰীণত দেখা পাইছে আপোনালোকে, একদম কি ক'ম আৰু, একদম পাগলা হৈ গৈছোঁ মানে আজি এইখন খেলত আহি কিনে। চাইনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তাক ধন্যবাদ দিবই লাগিব, কাৰণ তাৰ কাৰণে আজি এইখন ভিডিঅ'টো হৈছে। মানে মোৰ মোবাইলত চাৰ্জ নাছিল, যাৰ কাৰণে তাৰ মোবাইল দি কৰিছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল সিয়ে টিকেট চব সিয়ে বনাই দিছিল। গতিকে আৰু তাৰ দ্বাৰা তাৰ বাইক লৈ আহিছোঁ। গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গাঁৱলীয়া ল'ৰা ইউটিউব চেনেলৰ তৰফৰ পৰা চাইন ভূঞাক। নিশ্চয় দেখা পাইছে আমাৰ খেলটো আৰম্ভ হ'বই। চাওক এই চাওক ড্ৰোন এটা উৰি আছে, কি ক'ম আৰু আপোনালোকক। চাওক পিচটো একদম খালী হৈ গৈছে, নিস্তব্ধ, মানে এতিয়া আমাৰ খেলটো আৰম্ভ হ'ব, যাৰ কাৰণে পিচটো একদম খালী। ৱাও, ফাইনেলি আমাৰ দুটা আম্পায়াৰ খেল ফিল্ডত সোমাল। চাওক আমাৰ ৰেফাৰী মহোদয় দুজন আল্টিমেটলি গ'ল। ৱাও চাওক, ন' আমাৰ আৰম্ভ হৈছে আৰু। চাওক আমাৰ অপেনিয়াৰটো নিশ্চয় দেখা পাইছে। চাওক ইফালে কিমান ধুনীয়া কৰি মানে কি সেই বন্দুকবিলাক ফুটাই দিছে। চাওক বাজিবিলাক তোফাবিলাক কিমান কৰি দিছে। মানে আমাৰ ফাৰ্ষ্ট বেটিং যিহেতু আমাৰ ইণ্ডিয়াই কৰি আছে। চাওক আমাৰ ৰোহিত শৰ্মা আৰু মানে অপেনিয়াৰ যদি দুয়োটা যাই আছে। ৱেলকাম আমি ধন্যবাদ জ্ঞাপন কৰোঁ, যাতে আমাৰ ইণ্ডিয়াক জয়লাভ কৰাব পাৰে আজিৰ খেলখনত। চাওক আমাৰ চাউথ আফ্ৰিকাৰ প্লেয়াৰবিলাক চব নামি আহিল, মানে এতিয়া যোনে য'ত থিয় দিব লাগে তাতে থিয় দিব। কি ক'ম আৰু আপোনালোকক, পাগলা হৈ গৈছোঁ মানে আজিৰ খেলটো। কিমান উৎসাহেৰে বাট চাই আছিলোঁ আজিৰ এই খেলখন চাম বুলি, উপভোগ কৰিম, মানে কি ক'ম আৰু আপোনালোকক। গতিকে আপোনালোকে এনেকুৱা সদায় মৰম দি থাকিব আমাক। এনেকুৱা মৰম দিলে আমি হয়তো বিভিন্ন ঠাইত যাই কিনে ভিডিঅ' বনাবলৈ উৎসাহ দিব লাগিব। চাওক কিমান মানুহৰ সমাগম, কি ক'ম আৰু আপোনালোকক। একদম ভৰি এটা ৰাখিবৰ কাৰণে ঠাই নাছিল এই গোটেই ষ্টেডিয়ামত, কি ক'ম আৰু আপোনালোকক। চাওক ইমান ধুনীয়া। চাওক ফাইনেলি খেলটো আৰম্ভ হ'ল আৰু নিশ্চয় আপোনালোকে দেখাই পাইছে। বহুত কষ্ট কৰি কিনে আপোনালোকক দেখাই আছোঁ। গতিকে প্ৰথম বল, চাওক দিল আৰু দিলে মাৰি কিনে চাওক চাওক একদম বাউণ্ডেৰী গুচি গ'ল, কি ক'ম আৰু আপোনালোকক। চাওক ইমান ধুনীয়া কৰি খেল খেলি আছে। গতিকে দেখাই আছোঁ আপোনালোকক অলপ কৰি। গোটেই খেলটোতো আপোনালোকক দেখাব নোৱাৰি, নহ'লে ভিডিঅ'টো যিহেতু আপোনাৰ 4-5 ঘণ্টাৰ হৈ যাব, গতিকে ইমান ডাঙৰ এটা কৰিব নোৱাৰি। তাৰে মাজত যিখিনি অলপ কৰি দেখাই আছোঁ, নিশ্চয় দেখা পাই আছে আপোনালোক। কি ক'ম আৰু আপোনালোকক, মোৰ ক'বলগীয়া ভাষা নাই। কি ক'ম, মতলে হৈ গৈছে ইয়াত আহি কিনে, মানে কি ক'ম। লাইভত ক্ৰিকেট খেল চাই পোৱা নাছিলোঁ, ষ্টেডিয়ামত আহি কিনে তথাপি তাতে আকৌ এইবাৰ আহিছোঁ। কি ক'ম, ইমান পাগলা হোৱাৰেই কথা। আপোনালোকে বা কি কৈছে নাজানো, মই কিন্তু একদম মই চেছ হৈ গ'লোঁ মানে আজিৰ খেলখনত আহি কিনে। চাওক ইয়াৰ পিছত আমাৰ যিহেতু হ'ব, আমাৰ বিৰাট কোহলি বেটছমেন যাব, ৰেডি হৈ আছে আমাৰ বিৰাট কোহলি। নিশ্চয় দেখা পাই আছে। কি ক'ম আৰু আপোনালোকক। চাওক গতিকে কি ক'ম, চিট চাওক আমাৰ খেলখনৰ মাজতেতো নিশ্চয় দেখা পাইছে কিবা হ'ল। চাওক আমাৰ হাফ এটা ওলাই আহিছিল খেলখনৰ মাজত, নিশ্চয় আপোনালোকে জানে। কি ক'ম আৰু, বৰষাপাৰা ষ্টেডিয়ামত মানে কি বিপদে কেতিয়াও নেৰে। যোৱা টাৰ্মছত আপোনাৰ কি হৈছিল, যে বৰষুণৰ কাৰণে হেয়াৰ ড্ৰায়াৰ লৈ কেনে দৌৰি আহিছিল, ইস্ত্ৰি লৈ কেনে। চাওক এইবাৰ একদম হাফ লৈছে। চাওক তাক একদম ভৰিৰে একদম চেপা মাৰি ধৰিছে হাফটোক। কি ক'ম আৰু আপোনালোকক। চাওক নিশ্চয় দেখা পাইছে ক'ৰ পৰা বা এই মালটো টপকি ওলাই আহিছিল গম নাপাওঁ। হাফ এটা ওলাই আহিছিল। চাওক তাক দৌৰি বাহিৰলৈ লৈ যাই আছে। কি ক'ম আৰু আপোনালোকক। কি যে হ'ব আমাৰ অসমৰ, আল্লাই জানে। কি চেছ হৈ গ'লো দিয়া।
এই চালা কি ক'ম আৰু আপোনালোকক হাঁহ ওলাই আহিছে ইমান লাখ লাখ কি ক'ম আৰু আপোনালোকক চাওক ইমান ধুনীয়া চাণ্ডাৰ এটা খেলত হাঁহ ওলাই আহিছিল গতিকে আপোনালোকে নিশ্চয় দেখা পাই আছে কি ক'ম আৰু আপোনালোকক চাওক কিমান ধুনীয়া এটা খেল গতিকে চাওক হৈ গ'ল নিশ্চয় দেখা পাই আছে আপোনালোকে কি ক'ম আৰু আপোনাৰ ইমান ধুনীয়া এটা খেল আপোনালোকে চাই আছে গতিকে আপোনালোকে এনেকৈ আমাক সদায় মৰম দি থাকোঁ চাওক প্ৰথম আমাৰ ৰোহিত শৰ্মা আউট হৈ গ'ল এতিয়া আমাৰ বিৰাট কোহলি ৱাও বিৰাট কোহলি অলপমান দেখিলোঁ খুবেই শান্তি পালোঁ মানে যিহেতু মই তাৰ একমাত্ৰ ফেন বুলি ক'ব পাৰি হাজাৰ হাজাৰ লাখ লাখ ফেনসকলৰ মাজত ময়ো এটা ফেন আমাৰ বিৰাট কোহলিৰ গতিকে এখেতেতো বহুত ভাল খেলিব কি ক'ম আৰু পইচাটো ডাঙৰ কথা নাছিল যিমান পইচা টিকেট কাটি ইয়াতে আহিছোঁ মোৰ পইচা উঠি গৈছে বিৰাট কোহলিক 100 মান দেখাৰ কাৰণে গতিকে চাইছোঁ হৈ গৈছে মোৰ আৰু চাওক দৰ্শকৰ ক্ৰাউডটো চাওক না কি ক'ম আৰু আপোনালোকক চাওক আৰু এটা কথা মন কৰিছেনে ইফালে দুয়োফালে বেটছমেনসকলে বেট ধৰিছে ইফালেও ধৰিছে সিফালেও ধৰিছে চাওক 2 ৰান এটা কেৰি কৰিলে নিশ্চয় দেখা পাই আছে যে কি ক'ম আৰু আপোনালোকক ইমান ধুনীয়া এটা খেল ইমান দৰ্শকৰ ভিৰ ইয়াতে হৈছিল মানে কি ক'ম আৰু আপোনালোকক দৰ্শকৰ যিমান মানুহ আৰু ইমান দৰ্শকৰ ক্ৰাউড হাল্লা কি ক'ম আৰু আপোনালোকক গতিকে নিশ্চয় দেখা পাই আছে চাওক বাউণ্ডাৰী এটা গুচি গ'ল কি ক'ম আৰু আপোনালোকক গতিকে বহুত কষ্ট কৰি কিনে আপোনালোকক দেখাই আছে বিৰাট 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 চুৰিয়া কি ক'ম আৰু আপোনালোকক চাওক দৰ্শকে এনেকুৱা কৰি আপোনাৰ ধ্বনি দি আছে বিৰাট 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 কোহলি তাৰপিছত আপোনাৰ চুৰিয়া এনেকৈ মানে চবেই যেনেকৈ পাৰিছে চবেই কৈ আছে মানে কি ক'ম আৰু ইমান হেঁপাহ উৎসাহেৰে আমাৰ আজিৰ এই খেলটো চাই আছে চবেই মানে কি ক'ম আৰু আপোনালোকে চাওক আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে এনেকুৱা সদায় আপোনালোকক চোৱাৰ এটা সুযোগ কৰি দিওঁ খেলবিলাকত গতিকে অনাগত দিনত আপোনালোকে আমাক এনেকৈ মৰম কৰি যাব সদায় আপোনালোকৰ অকণমান মৰমৰ কাৰণে আমি বিভিন্ন ঠাইবিলাকত যাই কিনে ভিডিঅ' বনাবলৈ উৎসাহ আৰু উদ্দীপনা পাওঁ গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে চাওক কিমান ধুনীয়া এটা খেল আমাৰ দৌৰি আমাৰ 2 ৰান এটা লৈ ল'লে আৰু আমাৰ চুৰিয়া আৰু যিহেতু বিৰাট কোহলি আছে ফিল্ডত গতিকে নিশ্চয় দেখা পাইছে গতিকে বিৰাট কোহলি যিমানলৈকে আমাৰ ফিল্ডত আছে তেতিয়ালৈকে আমি আৰু টেনশ্যন কৰিব লগা একোৱেই নাই গতিকে নিশ্চয় আপোনালোকে দেখা পাই আছে চাওক চাওক আৰু এটা উইকেট গুচি গ'ল মানে কি ক'ম আৰু আপোনালোকক গতিকে নিশ্চয় দেখা পাইছে আমাৰ এইখিনিতে আমাৰ ইণ্ডিয়াৰ যিটো বেটছমেন আছিল সেইটো গুচি গ'ল মানে আপোনাৰ 3 উইকেটৰ বিনিময়ত 237 ৰানৰ টাৰ্গেট দিছিল মানে সাউথ আফ্ৰিকাত এতিয়া সাউথ আফ্ৰিকাই বেটছমেন কৰি আছে চাওক নিশ্চয় দেখা পাইছে এতিয়া সাউথ আফ্ৰিকাই বেটিং কৰি কিনে 237 ৰান কভাৰ কৰি কিনে জয় হ'ব পাৰিবনে নাই এইটো অলপ সন্দেহ আছে তাকে আমি আশা এটা কৰিও কৰোঁ আমাৰ ইণ্ডিয়াই যেনেকৈ নহওক কিয় জিকিবই আজি চাওক ওপৰত বল কিমান চাওক আমি য'ত কেমেৰা কৰিছোঁ তাতে আমাৰ বলটো আহিছে আমাৰ চাইনৰ হাতত একদম কি ক'ম আমি যাতে চাওক বল এটা হাতত লৈ কিমান ধুনীয়া কৰি শিকাইছে মানে আমি য'ৰ পৰা বহি কিনে কেমেৰা কৰি আছোঁ তাতে বলটো আহিছে মাৰিছে কি ক'ম আৰু ইমান ধুনীয়া কৰি মাৰিছে চাওক বলটো হাতত লৈ কিনে দৌৰি আছে আমাৰ চাইন কি ক'ম আৰু চাইনৰ হাততেই পৰিছিল কি ক'ম আৰু আপোনালোকক নিশ্চয় দেখা পাইছে খুব ধুনীয়া লাগিল অভাৰকত যে এনেকুৱা এটা কেটছ আমাৰ হাতত আহিব গতিকে ভাবিব পৰা নাছিলোঁ বহুত ভাল লাগিল গতিকে আমি য'ত বহিছোঁ তাতে এটা বল আহিছে আমি বলটো হাতেৰে চুব পাৰিছোঁ ধৰিব পাৰিছোঁ গতিকে আমাৰ চাইন বয় ধৰিছে ময়ো ধৰিছোঁ কিন্তু বলটো হাতেৰে ধৰি কিনে অলপ শান্তি পালোঁ যে পইচাটো বাদ দিয়কচোন পইচাটো উঠি গৈছে গতিকে চাওক অৱশেষত আমাৰ খেলটো শেষ হ'ল মানে আমাৰ ইণ্ডিয়া জিকিলে মানে আপোনাৰ যিহেতু 221 ৰান কেৰি কৰিছিল আমাৰ সাউথ আফ্ৰিকাই গতিকে আমাৰ অৱশেষত ইণ্ডিয়াই জয়লাভ কৰিলে ধন্যবাদ ইণ্ডিয়াৰ টীম গতিকে বিশেষকৈ আমাৰ বিৰাট কোহলিক অশেষ ধন্যবাদ জ্ঞাপন কৰি চাওক আমাৰ প্লেয়াৰবিলাকে কৰিলে মানে হাতে অলপ অকণমান হাত মোচাফা কৰি আহিল চাওক এতিয়া আমি বাহিৰত গুচি আহিলোঁ চাওক বাহিৰত কিমান ভিৰ দৰ্শকৰ মানে যেতিয়া আমি বাহিৰত আহি আছোঁ চাওক ইমান মানুহ লাহে আমি লাইনত থিয় দি কিনে বাহিৰে আছোঁ চাওক এটা ফেমিলি কিমান ধুনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা লৈ কিনে বাহিৰত থিয় দি আছে আমাৰ ইণ্ডিয়াৰ টীমক দেখাৱাৰ কাৰণে নিশ্চয় দেখা পাইছে আপোনালোকে গতিকে চাওক গতিকে খুব আনন্দ পালোঁ আজিৰ খেলটো গতিকে এতিয়া আৰু ভিডিঅ'টো বেছি হয়তো দীঘলীয়া নকৰোঁ কি ক'ম আৰু আপোনালোকক গতিকে বহুত কষ্ট কৰি কিনে দেখালোঁ গতিকে অনাগত ভিডিঅ'বিলাক আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত গতিকে পৰৱৰ্তী ভিডিঅ' অতি সোনকালে আপলোড কৰিম